জুবিন গাৰ্গ অসমৰ সংগীত জগতৰ এটা যুগান্তকাৰী নাম। তেওঁ কেৱল এজন গায়ক নহয়, তেওঁ আছিল অসমৰ সংস্কৃতিৰ কণ্ঠ, এক সম্পূৰ্ণ আন্দোলন আৰু কোটি কোটি মানুহৰ অনুভৱৰ প্ৰতিফলন। এনে এজন অমৰ কণ্ঠৰ গৰাকীৰ জীৱনৰ বিষয়ে জানো আহক আজি আমাৰ এই ভিডিঅ'টোৰ যোগে। জুবিন গাৰ্গৰ আচল নাম আছিল জুবিন বৰঠাকুৰ। তেওঁ 18 নৱেম্বৰ 1972 চনত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ। তেওঁ এজন মেজিষ্ট্ৰেট আছিল আৰু লগতে এজন কবিও হয়। জুবিনৰ মাতৃৰ নাম ইলি বৰঠাকুৰ। তেখেত এগৰাকী গায়িকা আছিল। জুবিনৰ এগৰাকী ভনীয়েকো আছিলে জানকী বৰঠাকুৰ। জানকীৰ 2002 চনৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। জুবিনে শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল কৰ্মেল স্কুল যোৰহাটৰ পৰা। তেখেতে মেট্ৰিক বা SSLC পাছ কৰিছিল তামোলপুৰ উচ্চতৰ মাধ্যমিকৰ পৰা। হাই ছেকেণ্ডেৰী পাছ কৰিছিল কৰিমগঞ্জ কলেজৰ পৰা আৰু ডিগ্ৰী পঢ়িছিল বিজ্ঞান শাখাত যোৰহাট JD কলেজৰ পৰা। কিন্তু সংগীতৰ প্ৰতি গভীৰ আগ্ৰহৰ বাবে কলেজ আধাতে এৰি দিয়ে জুবিনে। সৰুৰে পৰা জুবিন সংগীত পৰিৱেশত ডাঙৰ হোৱা। জুবিনে মাক ইলি বৰঠাকুৰৰ পৰাই প্ৰথম সংগীতৰ শিক্ষা লয় আৰু 3 বছৰ বয়সতে জুবিনে গান গোৱা আৰম্ভ কৰিছিল। জুবিনে খুব কম বয়সতে গান লিখা আৰম্ভ কৰে। তবলা, হাৰমনিয়াম আদি বাদ্যযন্ত্ৰ শিকে আৰু লগতে অসমীয়া লোকসংগীতৰ প্ৰভাৱ লয়। তেওঁৰ প্ৰথম গান মৌ পিয়া আছিল স্কুল সময়তে লিখা। 1990 দশকত তেওঁ সংগীত জগতত প্ৰৱেশ কৰে আৰু ধীৰে ধীৰে অসমৰ ৰক ষ্টাৰ হিচাপে পৰিচিত হয়। জুবিনে 30,000তকৈও অধিক গান 40টাতকৈ বেছি ভাষাত গাইছে। জুবিনে 12টাতকৈ অধিক বাদ্যযন্ত্ৰ বজাব পাৰে। জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহ 4 ফেব্ৰুৱাৰী 2002 চনত হৈছিল। গৰিমা শইকীয়া গাৰ্গ এগৰাকী ফেশ্বন ডিজাইনাৰ, লিখক আৰু ফিল্ম প্ৰডিউচাৰ হয়। তেওঁৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট আছিল ইয়ালে, গেংষ্টাৰ 2006। এই গানটোৱেই তেওঁক সমগ্ৰ ভাৰততে প্ৰচলিত কৰি তোলে। তাৰ পিছতে তেওঁ বহু হিন্দী, বাংলা আৰু দক্ষিণ ভাৰতীয় ছবিত গান গায়। জুবিন গাৰ্গ কেৱল এজন গায়কেই নহয়, তেওঁ এগৰাকী সংগীত পৰিচালক, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ মিছন চাইনা আৰু কাঞ্চনজংঘাৰ দৰে চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ অন্তিমখন ছবি হৈছে ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল। 19 ছেপ্টেম্বৰৰ বিয়লি ছিংগাপুৰৰ লাৰ্জাষ্ট দ্বীপৰ ওচৰত সাগৰত সাঁতুৰিবলৈ যাওঁতে পানীত ডুব যায়। তেওঁক উদ্ধাৰ কৰি ছিংগাপুৰৰ জেনেৰেল হস্পিটেললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে। অসমৰ জনসাধাৰণ আৰু জুবিনৰ পৰিয়ালে এই মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি তদন্ত অব্যাহত ৰাখিছে। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তকে ধৰি 7জন লোকক এই গোচৰত অভিযুক্ত কৰা হৈছে আৰু বৰ্তমান তেওঁলোকৰ জামিন নাকচ কৰি ন্যায়িক জিম্মাত ৰখা হৈছে। আমি সকলোৱে বিচাৰোঁ যে জুবিনে ন্যায় পাওক। আপোনালোকে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। বন্ধুসকল, আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ আৰু অখিল গগৈ কেনেকৈ ৰাজনীতিবিদ হ'ল জানিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত লিখক। আকৌ লগ পাম এটা নতুন কেছ ষ্টাডিৰ সৈতে। আজিলৈ আহিছোঁ। ধন্যবাদ।